বিপিআৰৰ ছাৰ ইউপিপিএল আৰু বিপি কেনেধৰণে फैगौ बिसायख'थिखौ लानानै मामाया हेमन्त बिश्व शर्माया मा फोरमायदों बिपिएफ दोलो आरो इउपिपिएल दोलोखौ लानानै मामायाथ' मोननैखौबो एंगारनाय नङा मानो होनबा गावनो सिएम जाफिनथारनांगौ नालाय दा बेफोरखौ लानानै साफ्रोमबो बर' रायजो राजाफोरा मामानि खोथाखौ मा सानो नोंथांमोना बिजिरनो हागोन बिपिआৰৰ ছাৰ ইউপিপিএল আৰু বিপি কেনেধৰণে বিপিআৰত বিজেপিৰ লগত ইউপিপিএলো আছে বিজেপিৰ লগত বিপিএফো আছে কিন্তু বিপিএফ আৰু ইউপিপিএল একেলগে থকাটো সম্ভৱ নহয় সেইকাৰণে আমি কিবা এটা তাত নতুনত্ব বিচাৰি উলিয়াব লাগিব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হ'ল ডেফিনেটলি কিবা এটা নতুনত্ব থাকিব খন জিলা সেটা বাক্সা জিলাত এজিপিয়ে ক'ৰ পৰা চিট ল'ব চিৰাঙত ক'ৰ পৰা চিট ল'ব তামোলপুৰত ক'ৰ পৰা চিট ল'ব কাৰণ তাততো আমিয়ে চিট পাওঁ নে নাপাওঁ ঠিক নাই গতিকে আমি তেওঁলোকক ক'ৰ পৰা চিট দিম আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি শ্ৰী আমাৰ নীতিন নবীন ডাঙৰীয়াৰ অধ্যক্ষতা কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হয় আৰু কোৰ কমিটিৰ বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্তজয় পাণ্ডা ডাঙৰীয়া ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া আৰু সহ নিৰ্বাচনী প্ৰভাৰী সুনীল শৰ্মা ডাঙৰীয়া উপস্থিত থাকে আমি সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশৰ ওপৰত আলোচনা কৰোঁ আৰু আমাৰ নৱনিৰ্বাচিত কাৰ্যকৰী সভাপতি ডাঙৰীয়াই আমাক শেষত মাৰ্গদৰ্শন কৰে অহাকালিও আমাৰ কাৰ্যনিৰ্বাহক বৈঠক চলি থাকিব আৰু অহাকালিও আমাৰ দলৰ কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক ইলেকশ্যন মেনেজমেণ্ট কমিটি কেম্পেইন কমিটি মেনিফেষ্টো কমিটি এইসমূহো বৈঠক সমান্তৰালভাৱে অহাকালিও চলি থাকিব গতিকে আজি আৰু কালি যথেষ্ট গুৰুত্বপূৰ্ণ দিন নিৰ্বাচনী দিশৰ মিত্ৰতাৰ কথা আমি ইয়াত আলোচনা ইউজুৱেলি নকৰোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 28 তাৰিখে গুৱাহাটীত আহিব 29 তাৰিখে তেওঁ বটদ্ৰৱাত যাব 29 তাৰিখে তেওঁ গুৱাহাটীতো দুটা অনুষ্ঠান কৰিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰ্যায়ত আমাৰ মিত্ৰতাৰ আলোচনাবিলাক চলি থাকিব কিন্তু কেইটা চিট কোনে পাব কাক দিয়া হ'ব সেয়া ফেব্ৰুৱাৰী 15 তাৰিখৰ আগতে ডেফিনেটলি সম্পূৰ্ণ নহ'ব কিন্তু অনানুষ্ঠানিক বুজাবুজিৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে মোটামুটি মই ভাবোঁ যে আমি সুন্দৰভাৱে আসন বুজাবুজিৰ যিটো প্ৰসংগ আছে তাক আমি সমাধান কৰিব আৰু ইলেকশ্যন আমি NDA বুলি খেলোঁ ইলেকশ্যন আমি বিজেপি বুলি নেখেলোঁ NDA বুলি খেলোঁ সেইকাৰণে আমি গোটেইবিলাক সমস্যা যি আছে আমি সমাধান কৰোঁ বিপিআৰৰ ছাৰ ইউপিপিএল আৰু বিপি কেনেধৰণে বিপিআৰত বিজেপিৰ লগত ইউপিপিএলো আছে বিজেপিৰ লগত বিপিএফো আছে কিন্তু বিপিএফ আৰু ইউপিপিএল একেলগে থকাটো সম্ভৱ নহয় সেইকাৰণে আমি কিবা এটা তাত নতুনত্ব বিচাৰি উলিয়াব লাগিব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হ'ল ডেফিনেটলি কিবা এটা নতুনত্ব থাকিব কিন্তু এইটো কথা ঠিক যে বিপিএফো কংগ্ৰেছৰ ফালে যোৱাৰ সম্ভাৱনা নাই ইউপিপিএলো কংগ্ৰেছৰ ফালে যোৱাৰ কোনো সম্ভাৱনা ছাৰ যিসমূহ জিলাত অসমৰ এটা সমষ্টিত বিধায়ক নাই তেওঁলোকে এইবাৰ এটা সমষ্টি বিচাৰিম বুলি কৈছে আপোনালোকক গণ পৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণ পৰিষদ দলে জানে বিজেপিৰ য'ত বিধায়ক আছে আৰু বিজেপিয়ে য'ত ইতিমধ্যেই জয়লাভ কৰিছে তেনেকুৱা চিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে কিবা বিশেষ চিটত বিশেষ আৰ্জি বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনচিডাৰ কৰা হয় বেলেগ কথা
আৰু এনেকুৱা যদি প্ৰত্যেক সিটত কোনোবা এটা সিট বিচাৰে, অসমত 35টা সিট আছে, যদি 35টা সিট এজিপিক দিওঁ তেতিয়াহ'লে বিজেপিয়ে 20টামান সিটতহে খেলিব, বাকীটো 22টাতটো 25টাত আমি কোনেও খেলিব নোৱাৰোঁ। গতিকে মই ভাবোঁ যে আপোনালোকে ডেফিনেটলি শুনোতেও ভুল হ'ব পাৰে বা তেওঁলোকে কওঁতেও, কাৰণ অসমত 35খন জিলা আছে। এতিয়া বাক্সা জিলাত এজিপিয়ে ক'ৰ পৰা চিট ল'ব, চিৰাঙত ক'ৰ পৰা চিট ল'ব, তামোলপুৰত ক'ৰ পৰা চিট ল'ব, কাৰণ তাততো আমিয়ে চিট পাওঁ নে নাপাওঁ ঠিক নাই। গতিকে আমি তেওঁলোকক ক'ৰ পৰা চিট দিম। গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ 2021ত হৈছে। গতিকে 2021টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব। গতিকে 2021ৰ পৰা এখন দুখন চিট আগপিছ হ'ব পাৰে, কিন্তু ভিত্তিবৰ্ষটো 2021 হ'ব, তাতকৈতো আৰু বেলেগ হ'ব নোৱাৰে।